প্ৰিয় শ্ৰোতা বন্ধু, আপোনালোকলৈ নিবেদন কৰিছোঁ এটি কবিতাৰ আবৃত্তি। কবি ৰিজুনেও হাজৰিকা। কবিতাৰ শিৰোনাম মোৰ হিয়া থাকিব তোমাৰে লগতে। এতিয়া মই তুমিহীনতাত ভুগিছোঁ, তোমাৰ উশাহটো মই ধৰি ৰাখিব নোৱাৰিলোঁ। মোৰ ব্যস্ততাবোৰ লগত লৈ তুমি আকাশৰ তৰা হলা কৰা। মোৰ নামৰ ৰঙা বেলিটি তোমাৰ কপালত দগদগকৈ জ্বলিছে আজি। তুমি হেনো ভাগ্যশীলা আৰু মই তোমাৰ ভাগ্যই নিঠুৰা কৰা বাট হেৰুৱাই দি আহত পক্ষী। আশে পাশে এতিয়া কেৱল শূন্যতা। তোমাৰ সান্নিধ্যৰ মোৰ প্ৰিয় সময়বোৰে দুখৰ সমদল হৈ হাহাকাৰ কৰে। বুকুত ভৰ বাৰিষাৰ শোক। তুমি মই মোৰ সত্তাত তুমি সুৰৰে জিৰি। তোমাৰ ৰাগীত মতলীয়া মোৰ জীৱন। কি হতে জীও মই আচন্নময় তুমিহীনতাৰ আন্ধাৰত। দুচকুৱে কেৱল তোমাক বিচাৰি। তুমি কোৱাৰ দৰে মই মনে মনে আৰলৈ চকুলো টুকিছোঁ। হাঁহি মুখে কেনেকৈ থাকোঁ মই। প্ৰেমৰ বঠা হেৰুৱাই জীৱন নাও মোৰ তুলুক ভুতুল। আকৌ ঘূৰি অহাৰ কথা দিছা। চেনাই মই যাওঁ দি বিহুটি আহিমে, নহাকৈ নাথাকিবা। মোৰ বুকুৰ আচুতীয়া কোঠাটো তোমাৰ বাবে সজাই ৰাখিম জনমে জনমে।